হেল্ল' নমস্কাৰ গাইছ আপোনালোকে চাবলৈ পাই আছে অসম সাহিত্য সভাৰ লাইনবোৰ্ড হৈছে মই লখিমপুৰ পৰা আহিছোঁ লখিমপুৰ নাই মোৰ ওচৰতে আৰু মোৰ ওচৰতে হয় পানীগাঁও হ'লেও আহিলোঁ ভাল লাগিছে আৰু বহুত মানুহ ভিৰ হয় আজি লাষ্ট ডে বুলি শুনিছোঁ চাই থাকিব ভিডিঅ'বিলাক আৰু চাওঁ ভিডিঅ'ত মই কি কি হৈ থাকে কি কি নাই হোৱা আপোনালোকক দেখাই থাকিম চাই থাকিব ভিডিঅ'টো আমাৰ কেমেৰামেন হৈ আছে অমৰজ্যোতি মহন্ত আৰু মই আছোঁ ভাস্কৰ মহন্ত আমি তেতিয়া আজি অসম সাহিত্য সভাৰ ধুনীয়াকৈ বস্তুবিলাক চাম আৰু আপোনালোকক দেখুৱাই দিম ক'ত কি বস্তু আছে আৰু বহুত মানুহ আহিছে মানে গাড়ী আহিছে এখন প্ৰচেছন কৰিছিলে মানে প্ৰচেছনৰ টাইম গুচি গ'ল আমি নাপালোঁহি মানে আহোঁতে অকণমান মানুহৰ ঘৰ চৰাই ভাত পানী খাই মেলি বিনাশ আহিছোঁ আৰু থাকিম অলপ দেৰি দেখাই থাকিম ভিডিঅ'বিলাক চাই থাকিব খালি আৰু বহুত দিনৰ মূৰত মোৰ ভিডিঅ'টো দিয়া হৈছে কথাবোৰ মানুহ হৈছে মানুহ বহুত হৈছে আছে আপোনাৰ এনেকুৱা চব বাহৰ হয় আৰু কিমান দূৰ আছে দেখাই গৈ থাকিম আপোনালোকক চাই গৈ থাকিম বহুত দূৰ আছে বহুত মানুহৰ ভিৰ আছে চাওক আপোনাৰ দৃশ্য দেখুৱাই আছে বহুত মানুহৰ ভিৰ আছে বহুত মানুহ মোৰ চাউণ্ড ভইচটো অকণমান সৰু হ'ব পাৰে হ'লেও আপোনালোকে বেয়া নাপায় যদি চাই থাকিব আৰু দেই বহুত মানুহ আহিছে আজি 15 লাখ মান মানুহ হ'ব 15 লাখ মানুহ গাড়ী পাৰ্কিং ইমানেই আছে গাড়ী বাইক পাৰ্কিং গোটেই ৰাস্তাটো গাড়ী বাইক পাৰ্কিঙে হয় মোৰ পাৰ্কিঙৰ পিছত আহিছে মোৰ বাইকখন বাইক লৈ আহিছোঁ আৰু আরে বেলুন কেনেকৈ বনাই চালো না ভিডিঅ'বিলাক কোনটো বেলুন কেনেকৈ বনাই বাইদেউ বনাই আছে এইবিলাক বাইদেউ বনাই আছে আৰু কি কি আছে চাই আছোঁ দেখাই আছোঁ নাও উঠি আছে চালক ট্ৰেক্টৰত নাও যাব নাও পানীত চলে একচুৱেলি ট্ৰেক্টৰত চলিব আৰু উপায় নাই কিমানো পানীত চলিব কিমানো পানীত চলিব নাম চলি আছে নাম আপোনাৰ এয়া নাম চলি আছে ভাওনা হ'ব ৰাতিলৈ ভাওনা হ'ব পাৰে দাম চাম কমাম বহুত বনিবা আহিছোঁ ইয়াত বস্তুবিলাক দাম মানে আপোনাক কৈছোঁ নহয় মই টাউনৰ বেলেগ দোকানতে কিনিম আৰু পুৰা দাম মানে সস্তা বুলি ভাবিছোঁ সস্তা বজাৰ বুলি ভাবিছিলোঁ নহয় হেল্ল' নাম চলি আছে আৰু বিভিন্ন জেগাত যাবলৈ আছে এতিয়ানো বহুত বাকী আছে আপোনালোকে কাটি নিদিব চাই থাকক ঘৰত বহি চাই থাকক মোৰ ভিডিঅ' মজা লাগিছে মানুহখিনি চাই চাই বহুত মানুহ আৰে ভাই মজা লাগিছে মানুহখিনি চাই চাই এই লগৰটো লগ পালোঁ আৰু ই কিতাপ পঢ়ি ভাল পায় আৰু মই কিতাপ পঢ়ি ভাল পাওঁ আৰু লাজ কৰে ইঞ্জন ঐ এই দাদাহঁতে লগ পালোঁ দাদাহঁত মানে শংকৰদেৱৰ স্কুলৰ পৰা আহিছে আৰু টিচাৰ হয় দুজন বহুত ভাল লাগিছে আৰু তোমাক পাই বহুত এইজন হৈছে মোৰ দাদা হয় শংকৰদেৱৰ স্কুলত ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আপোনাৰ অসম সাহিত্য সভাৰ সকলো কাৰ্যসূচী আপোনালোকে চাব পাৰিব হয় আৰু বিভিন্ন জেগাত দেখুৱাম আৰু কাকাক লগ পাম দেখাই থাকিম আৰু ভাল পপুলাৰ ধৰণৰ মানুহ লগ নাপালেও মানে আমাৰ পৰিয়ালখিনিকে লগ পাম চাগে ইয়াত আৰু ভিডিঅ'বিলাক চাই বহুত মানুহ আহিছে চালে পইচা লাগে চালে পইচা নালাগে কিন্তু বস্তু ল'লেহে আচ্ছা পইচা নালাগে চালে পইচা নালাগে দোকানে আৰু বজাৰ দোকানে বজাৰ আছে এয়া আছে 50 টকা ন মাক খুলিব লাগিব ভিডিঅ'টো মা চাব যে মানুহ আজি হ'ব 5 লাখৰ ওপৰত হ'ব চেণ্ডেল চেণ্ডেল হাৱা চেণ্ডেল কিবা চেণ্ডেল জানবাই লগ পালোঁ ভাল লাগিলে গ্ৰন্থমেলাত এতিয়া আহিছে জানবাইদেউ এতিয়া আহিছে নেকি এইটো আমাৰ ভিনি দেই ভিনি অ'কে
আছে দেই আৰু ফুলখিনি দেখি ইমান ভাল লাগি গৈছে আৰু বিভিন্ন ধৰণৰ ফটো মাৰি আছে চাই ল'ব পাৰে বহুত মানুহ ফটো মাৰি আছে মানে চব আমি ফটো চটো মাৰি থকা আছে মানে আমি গোটেইখিনি ঘূৰি আহিও পালোঁ নহয় ইয়াত আহি আৰু ভোকো লাগিছে বহুত দূৰ আৰু বহুত মানুহ আহিছে ভাগৰো লাগিছে 5 লাখ মানুহ হৈছে আৰু আমাৰ হৈছে ঠিকে আছে আমাৰ এই নিৰঞ্জন ফটো চটো মাৰি আছে ভাল লাগিছে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এই আমি যাবলৈ ওলাই আছোঁ শ্বেয়াৰ লাইক কৰি দিব আৰু গৈ থাকোঁগৈ আৰু বাই বাই